নমস্কাৰ মই ইছমাইল আৰু লৈ আহিছো এই মুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি এনে ধৰণৰ খবৰসমূহ ডেইলি চাব বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক আৰু লগতে উৎসাহ দিবলৈ আপোনালোকে ভিডিঅ'টো লাইক কৰক। ভাৰতৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ কিয় প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ আত্মজীৱনী এ প্ৰমিস লেণ্ডত কি লিখিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই কয় যে তেওঁ শৈশৱত ইণ্ডোনেছিয়াত কটাইছিল আৰু সেই সময়ত তেওঁ হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰত কথা প্ৰায় শুনিছিল আৰু সেইবাবেই তেওঁৰ মনত ভাৰতে সদায় এক বিশেষ স্থান অধিকাৰ কৰি আছিল। ওবামাই এ প্ৰমিস লেণ্ড নামৰ তেওঁৰ এখন গ্ৰন্থত ভাৰতৰ প্ৰতি থকা আকৰ্ষণৰ প্ৰতি উল্লেখ কৰিছে। তেওঁ লগতে কয় তেওঁক ভাৰতে আকৰ্ষিত কৰে যি ভাৰতবৰ্ষত প্ৰায় 2000 বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে আৰু 700ৰো অধিক ভাষাৰ মানুহ বসবাস কৰে। ওবামা লগতে কয় 2010 চনত তেওঁ ৰাষ্ট্ৰপতিৰ ৰূপত ভাৰত যাত্ৰা কৰিছিল আৰু ইয়াৰ পূৰ্বে তেওঁ কেতিয়াও ভাৰত যাত্ৰা কৰা নাছিল যদিও ভাৰতে তেওঁৰ কল্পনাত বিশেষ স্থান সদায় অধিকাৰ কৰি আছিল। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে লাভ জেহাদক লৈ আগন্তুক বিধানসভা অধিৱেশনত প্ৰণয়ন কৰা হ'ব আইন। এই কথা উল্লেখ কৰিছে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই। আৰু মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহান চৰকাৰে লাভ জেহাদৰ বিষয়ত এক বিধেয়কৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে। মঙলবাৰে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই এই সম্পৰ্কে মতামত আগবঢ়াইছে। তেওঁ লগতে কয় আগন্তুক বিধানসভা অধিৱেশনত লাভ জেহাদৰ সম্পৰ্কে এক বিধেয়ক উত্থাপন কৰা হ'ব। তেওঁ উল্লেখ কৰে যে লাভ জেহাদৰ বাবে 5 বছৰ কঠোৰ কাৰাবাস দিয়াৰ কথা উল্লেখ কৰিব এই বিধেয়কখনত। মিশ্ৰাৰ মতে এই বিধেয়ক অনুসৰি সহযোগ কৰা জনকো মুখ্য অপৰাধীৰ দৰে গণ্য কৰা হ'ব। নিয়ম কৰা হ'ব যে বিয়াৰ বাবে স্ব ইচ্ছাৰে ধৰ্ম পৰিৱৰ্তন কৰাৰ বাবে 1 মাহ পূৰ্বে কালেক্টৰৰ ওচৰত আবেদন কৰিব লাগিব। ইয়াৰ পূৰ্বে কৰ্ণাটক আৰু হাৰিয়ানা চৰকাৰেও কৈছিল যে লাভ জেহাদৰ সম্পৰ্কত তেওঁলোকে কোনো আইনৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে। 6 নৱেম্বৰত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিল যে লাভ জেহাদৰ নামত জোৰ জবস্তি ধৰ্ম পৰিৱৰ্তনক লৈ আইন প্ৰণয়নৰ সম্পৰ্কত শীঘ্ৰে সিদ্ধান্ত লোৱা উচিত বুলি উল্লেখ কৰিছিল। 22 আৰু 21 নৱেম্বৰত মেৰামতি কৰিব পুৰণি শৰাইঘাট দলং মেৰামতি কৰিব উত্তৰ পূব সীমান্ত ৰেলৱে। 21 আৰু 22 নৱেম্বৰত পুৰণি শৰাইঘাট দলঙৰ ফাটমেলা অংশত মেৰামতি কৰা হ'ব। ৰেল বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জানিব দিয়া অনুসৰি পুৰণি শৰাইঘাট দলঙৰ ওপৰৰ অংশত কিছু ঠাইত ফাট মেলিছে। হে 21 আৰু 22 নৱেম্বৰত এই ফাটমেলা অংশসমূহ পুনৰবাৰ নতুন পদ্ধতিৰে মেৰামতি কৰা হ'ব। যিহেতু নতুন পদ্ধতিৰে মেৰামতি কৰা হ'ব সেইবাবে এমাহ পৰ্যবেক্ষণ কৰাৰ লগতে বাকী ফাটমেলা অংশত নতুন পদ্ধতিৰে মেৰামতি কৰা হ'ব বুলি জনাইছে ভট্টাচাৰ্যই। ইপিনে বেছি অংশ যেতিয়া মেৰামতিৰ কাম চলিব তেতিয়া ৰাজ্য চৰকাৰৰ লগত আলোচনা মৰ্মে যান বাহনৰ চলাচল সন্দৰ্ভত বিবেচনা কৰা হ'ব বুলি জানিব দিয়ে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে। আৰু আন এটা খবৰ হৈছে BTC নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 7 আৰু 10 ডিচেম্বৰত ভোট গ্ৰহণ কৰা হ'ব আৰু 2টা পৰ্যায়ত ভোট গ্ৰহণ সম্পূৰ্ণ হ'ব। 2টা পৰ্যায়ত হ'ব BTC নিৰ্বাচন। 7 ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ BTC নিৰ্বাচনত ভোট গ্ৰহণ হ'ব আৰু লগতে ওদালগুৰি আৰু বাক্সাত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু এই ভোট গ্ৰহণ সম্পূৰ্ণ কৰা হ'ব। ইয়াত উল্লেখ কৰিছে যে প্ৰথম পৰ্যায়ৰ যিটো ভোট গ্ৰহণ সম্পূৰ্ণ হ'ব 7 তাৰিখে 7 ডিচেম্বৰত সেইটো 7:30টাৰ পৰা 4:30টা বজালৈকে সন্ধিয়া এই ভোট গ্ৰহণ চলিব আৰু তাৰ পাছতে দেখা পোৱা গৈছে ইয়াত উল্লেখ কৰিছে পুৱা 7:30 পৰা আবেলি 4:30 প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ সম্পূৰ্ণ হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 10 ডিচেম্বৰত। কোকৰাঝাৰ আৰু চিৰাঙত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ভোট গণনা অনুষ্ঠিত হ'ব 12 ডিচেম্বৰত। আৰু আন এটা এই মুহূৰ্তত খবৰ দিবলৈ ওলাইছো BPF এতিয়া হৈছে পাম যোৱা চকা। আগতে BJPয়ে পাম দি আছিল বুলি এতিয়া কৰিছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা এতিয়া বন্ধ কৰিছে বুলি উল্লেখ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ সদন ইয়াত উল্লেখ কৰিছে ঘোষণা কৰিছে বিগত 15টা বছৰে উন্নয়নৰ পুঁজি আত্মসাৎ কৰি ৰাজ্যক বঞ্চনা কৰা BPF এইবাৰ উৎখাত হ'বই। এই কথা উল্লেখ কৰিছে ৰাজ্যখনৰ বিত্ত স্বাস্থ্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু হিমন্ত বিশ্ব শৰ্মা এতিয়া BPF দলক লৈ ইমান ডাঙৰ মন্তব্য কিয় কৰি আছে? আগতে এনেধৰণৰ মন্তব্য কৰা নাছিল, এতিয়া এনেধৰণৰ মন্তব্য কৰি আছে। ৰাইজে নিশ্চয় বুজি পাব ইয়াৰ আঁৰত কি ৰহস্য আছে।